যদি বিশেষ কাৰণত গুৱাহাটী আহিম বুলি ভাবি আছে তেন্তে আহিব পাৰে, কিন্তু ইয়াৰ কাৰণে বাধ্যতামূলক মাস্কটো পৰিধান কৰি আহিব লাগিব। যদি বাইক লৈ আহিম বুলি খুজিছে, যেনেকৈ বাইকৰ কাৰণে হেলমেট RC বা লাইচেঞ্চ থকাটো জৰুৰী, ঠিক তেনেকুৱাকৈ বৰ্তমান কৰোনা ভাইৰাছৰ কাৰণে আপোনাৰ মাস্ক থকাটো জৰুৰী, বাধ্যতামূলক। যদি মাস্ক অবিহনে আহিম বুলি ভাবি আছে তেন্তে আপুনি ডাঙৰ এটা বিপদত পৰিব পাৰে, ফাইনত পৰিব পাৰে, নাইবা আপোনাৰ পুলিচৰ ৰখতো পৰিব পাৰে। সেইকাৰণে যদি গুৱাহাটীত আহোঁ বুলি ভাবি আছে তেন্তে মাস্ক পৰিধান কৰি আহিব। আৰু গুৱাহাটীখন নৰ্মেল ড্ৰেছৰ দৰে যিখিনি কালি দেখা পালোঁ, মানে ঠিক তেনেকুৱা ইমান এটা নাই। দোকান পোহাৰ চব, শ্বপিং মল যিমান যি আছে চব খুলিছে, কিন্তু মানে চিটি বাছবিলাক কম চলি আছে। আৰু সৰু গাড়ী বা তেনেকুৱাকৈ প্ৰাইভেট যিবিলাক আছে 4 চকা বাইক, এইবিলাক চলি আছে, কোনো প্ৰব্লেম নাই। যদি গুৱাহাটী আহোঁ বুলি ভাবি আছে তেন্তে আহিব পাৰে, কোনো প্ৰব্লেম নাই।